हेलो गुड मर्निंग की खबर आपनालोकर आशा करूँ आपनालोक सकलो भाले आछे मोर चेनेलर अन्य एटा भिडिओলৈ आपनालोक सकलोके स्वागतम जनाइছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা সকলোকে মই আন্তৰিক শুভেচ্ছা দিছোঁ আৰু সকলোৱে যাতে পাতে ধুনীয়াকৈ বিশ্বকৰ্মা পূজাটো কাৰণ যেহেতু আমি গাড়ীয়ে মটৰে এনি টাইম ঘূৰি ফুৰিবলগীয়া হয় আৰু সেইকাৰণে নিয়মটো কৰিব লাগে আৰু ময়ো তেনেকৈ সৰুকে নিয়ম এটা কৰিম মানে আৰু এনে অকণমান মা প্ৰসাদ দি পিনি মানে এনে নিয়মটো কৰি থম কাৰণ ডাঙৰকৈ নাপাতো আৰু মানুহজনো যাব দোকান যেহেতু যোৱাকালি 6টামান বজাতে গ'ল সোনকালে মানে পূজাৰ যি সামগ্ৰী মালা পৰা আদি কৰি ফটো সকলো বস্তু তেখেতে বিক্ৰী কৰিছিল সেইকাৰণে আজিও যাব সোনকালে যাব অকণমান মানে 9টামান বজাত যাব আৰু যোৱাকালিতো 6টা বজাতে গৈছিল আৰু তেখেত গৈছে বজাৰলৈ আৰু আজি আছে বেটা ভাগৰ ভদিয়া চৌধুৱা হয়তো সকলোৱে ভদিয়া চৌধুৱাটো বুজি নাপাব চাগে প্ৰথমে ময়ো বুজি পোৱা নাছিলোঁ আৰু আমাৰ মাহঁতৰ ঘৰৰ ফালেও এইটো নিয়ম নাই কিন্তু দেই বেটা যেতিয়া জন্ম হৈছে ভাদ মাহত তেতিয়াহে এইটো ভদিয়া চৌটো নিয়ম কৰা হয় তাকে আপোনালোককো দেখুৱাম কেনেকৈনো বেটাৰ ভদিয়া চৌটো নিয়ম কৰিলোঁ আৰু এতিয়ালৈকে পূজা কৰা নাই কৰিম মূৰ গা ধুই আহিলোঁ ধুনীয়াকৈ আৰু এফালে খানাও বনাই আছোঁ যেহেতু মানুহজন যাব দোকানলৈ সেইকাৰণে আপোনালোকক অকণমান মই দেখুৱাম বাৰু কেনেকৈ পূজা কৰিলোঁ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো মানুহজনে পূজা কৰিলে বাৰু ধুনীয়াকৈ তেখেতে পূজা কৰি এটালে আৰু আপোনালোকক দেখুৱাইছোঁ দেই সৰুকৈ পাতিছোঁ আমাৰ এইফালে চাওক ধুনীয়াকৈ তেখেতে পূজা পাতল কৰি ধুনীয়াকৈ পূজা কৰিলে আৰু প্ৰসাদ এভাগ আগবঢ়াইছে এয়া দেখুৱাই দিলোঁ আপোনালোকক আৰু বতৰটো চাওকচোন হঠাতে কেনেকুৱা কৰিলে কলা মলা কৰি একদম মানে গিৰিংঘাকৈ বৰষুণ দিব নেকি এতিয়া মানে পুৰা মেঘে গাজি আছে চাওক দেখুৱাই দিছোঁ আৰু এইফালে বেটা দেখিছে দেখুৱাই দিছোঁ পূজা কৰি একদম লগাই দিবা ক'ত লগাবা চাইকেলত পূজা কৰা মানে কল চল নাপালেই আজি বজাৰত কাৰণ যোৱাকালি তেখেতে বজাৰ কৰিব নাপালে বুলি কৈছিলোৱে আৰু মানে সোনকালে ৰাতিপুৱা 6টা বজাতে গ'ল সেইকাৰণে অকণমানো বজাৰ কৰিব নাপালে নাৰিকলটো লৈ আহিলে আৰু ভাবিছিলে কল আজি পাম বুলি কিন্তু ৰাতিপুৱাই কল কুঁহিয়া একোৱে নাপালে এনেকৈয়ে নিয়মটো কৰি দিছে আৰু সৰুকৈ এয়া দেখুৱাই দিছোঁ এতিয়া তেখেতে ভাত কেইটামান খাই আৰু যাব দোকান কিন্তু বতৰটো ইমানেই বেয়া কৰিছে সেইকাৰণে অকণমান সময় ৰৈ দিছে তেখেতে আৰু চাইকেল মেচিন সকলোতে মানে ফুট এটা দি আৰু মালা চালা পিন্ধোৱা হ'ল ধূপ চুপ জ্বলোৱা হ'ল ধুনীয়াকৈ এতিয়া আজৰি আৰু আপোনালোকক একেবাৰে মই ৰাতিহে দেখুৱাম মানে ভদিয়া চৌটোনো কেনেকৈ আমি মানে নিয়ম কৰোঁ ভদিয়া চৌৰ তাকে আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব এইফালে বিশ্বকৰ্মা পূজা খাবলৈ আহিছা ন হা একদম ষ্টাইল দি চাওঁ মুখখন চাওঁ বাপৰে ইমান ধুনীয়া লাগিছে হে ধুনু লাগিছেনে পলিথিনটা লৈ কুঁহি পলিথিনটা লৈ আটাইকেইঘৰতে যাবা ন এইফালে বেটা চোফাতে উঠি লৈছে খোৱা দেই অনু খোৱা তোমাৰ চাইকেল ধুলা নাই ধুলা শুকাব এতিয়া তাত তোমালোকৰ ঘৰতনো পাতিছা নাই ডাইৰেক্ট নেমাতা নি কেলে অকণমান দেৰি হ'ব ন তেতিয়াহে পাতিবা খোৱা মোক মাতিছা জানো মোক নাই মাতা নহয় মই আহিলে বুলি ক'লা যে হা মাতিছা উঠি লোৱা বহি লোৱা আকৌ দিনটো অকণমান মই আজৰিয়ে নাপালোঁ দেই এতিয়া একদম ৰাতিহে কেইটা বাজিলে 9টামান বাজিলে এতিয়াহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মানুহজনো ৰাতিপুৱা দোকানলৈ গ'ল আৰু এতিয়া সোনকালে 7টামান বজাতে পালেহি আৰু আজি হৈছে বেটাৰ ভাগৰ ভদিয়া চৌধুৱা মইতো কৈছিলোঁ আপোনালোকক আৰু এফালে মানুহজনে বনালে ছাগলী মাংস আৰু হাঁহ মাংস বনালে মই বনাইছোঁ গাহৰি
মানে ভদিয়া চ'ত ধুওঁতে বিশেষকৈ অকল হাঁহটো হ'লেই হয়, কিন্তু পুতেকৰ দাবী যে হাঁহো খাব, গাহৰিও খাব আৰু ছাগলী মাংসও খাম বুলি কৈছে। বাপেকক কৈছে আৰু মই নাজানো বাৰু সি যে বাপেকক আনিবলৈ কৈছে বুলি। দেউতাকে যেতিয়া লৈ আহিছে মই তেতিয়া গালি পাৰিছোঁ, কেলৈ লৈ আহিছে ইমানবিলাক, কোনে খাব বুলি। তেতিয়া কৈছে পুতেৰে বোলে অৰ্ডাৰ দিছে দেই, আমুকটো খাম তামুকটো খাম তেনেকৈ আৰু। কিন্তু মাংসৰ নামতহে সি এপিছো নাখায়, এনেই নিয়মটো কৰে আৰু কেতিয়াবা মন গ'লে খায় মানে তেনেকুৱা। তাৰপিছত এইফালে বনি আছে খানা। তাৰপিছত হেৰি দাই আহিছিলে, হাঁহটো মাৰি কাটি বাচি থৈ গ'ল, ডাইৰেক্ট মাতি দিলোঁ সেইকাৰণে ভাত খাবলৈ। আকৌ ভতিজাকেইটা আহিছে আৰু মাতিলোঁ আমৈ, কাৰণ গোটেই দিনটো মাৰ লগতে থাকে আমৈ, আৰু আমৈও কিবা এটা খাবলৈ হ'লে মাক মাতে, সেইকাৰণে মাক ক'লোঁ আমৈকো মাতি দিব দেই বোলো, দুইজনীয়ে ইয়াতে খাব ভাত সাজ বোলো। সেই তেনেকৈ আৰু এতিয়া বনি আছে, হ'লে বাকীখিনি চব ৰেডি হৈ গ'ল, কিন্তু মই গাহৰিটো বনাই আছোঁ, ৰেডি হোৱাগৈ নাই। তাকে বনাই আছোঁ আৰু লাইৰ লগত গাহৰি, মানে ৰাতি হ'লেও লাই বনাই দিছোঁ আৰু গাহৰি যিহেতু আনিছেই সেইকাৰণে। তাৰ পিছৰখিনি মই দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে দেখিছেনে হাঁহে আৰু কোমোৰাই বনাইছে, আৰু গোটা ভাজি কৰি থকা নাই আৰু 2-3খনকৈ, কাৰণ ইয়াত ছাগলী মাংসও থাকিব আকৌ গাহৰি মাংসও থাকিব, সেইকাৰণে 2খনকৈ বনোৱা নাই। মানুহজনে ইমান ভাগৰে জুগৰে আহি বেচেৰা বনাই দিছে দেই, মই ভাতকেইটাহে বনাইছোঁ। বেটাই আকৌ কৈছে বাপেককহে বনাবলৈ, মানে টেষ্টিকৈ বনাবা দেই পাপা বোলে, সেইকাৰণে বাপেকে এনেকৈ বনাইছে। হ'লে এইখিনি বাৰু। আৰু এইফালে বনালে মানুহজনে খাচী মাংস, এয়া দেখিছেনে বহুত ডাঙৰ ডাঙৰ পিচ আছিলে, দাই উঠনি সৰু কৰি থৈ গ'ল, বৰ বেছি ডাঙৰকৈ হ'লে বেয়া বুলি। একেবাৰে চিম্পুলকৈ বনাইছে তেখেতে, মানে একেবাৰে সহজ পদ্ধতি আৰু খাবলৈও এনেকৈ বহুতেই টেষ্টি হয়। তাকেই ইয়াত এইখিনি খাচী মাংস বনালে। এইফালে বনাইছোঁ গাহৰি, এয়া দেখিছেনে লাইখিনি দি থৈ গৈছিলোঁহে, মানে যিমানগাল লাই দিলেও একদম পমি অকণমান হৈ থাকে, সেইকাৰণে 2 মুঠা আছিলে নেকি নপাপা, 2 মুঠা লাই দি দিলোঁ ইয়াত। সিজিছে আৰু অকণমান দেৰি হ'লে হৈ যাব বাৰু, এইখিনিও ৰেডি হয়, কাৰণ মাংসখিনি মই বইল কৰি লোৱাই আছিলে ধুনীয়াকৈ। আপোনালোকে কিন্তু মাংস বইল কৰি ল'ব দেই, গাহৰি মাংস, আৰু বইল কৰোঁতে মানে নেমু চেপি দিব অকণমান সৰহকৈ, তেতিয়া আৰু লেতেৰা যিবিলাক থাকে সকলো আঁতৰি যায়, চাফা হৈ যায় মানে। এয়া আৰু মোক দেখিছে চাগে গামোচা এখন মূৰত মাৰি থৈছোঁ, যিহেতু মানে খানা বনাই আছোঁ ন সৰহকৈ যে, আৰু সেই চুলি তুলি পৰি যাব বুলি ভয় লাগে যে, সেইকাৰণে মানে মই এখন মাৰিয়েই লওঁ। এনেই ঘৰৰ কাৰণে বনোৱাটো বেলেগ কথা, এতিয়া 2জন মানে খাব যেতিয়া। ভতিজাকেইটাই নাখায় বাৰু এতিয়া, তাহাঁতি 12টা বজাৰ পিছতহে খাব, যিহেতু আজি সোমবাৰ, সেইকাৰণে তাহাঁতি 12টা দিনটো একোৱেই খোৱা নাই, ফল মূল কিবাকিবি বুট মগু তেনেকৈ খাই আছে। তাৰপিছত তাহাঁতি এতিয়া 12টা বজাৰ পিছতহে খাব, মানে এতিয়া নাখায় আৰু তাহাঁতি, আমি কেইজনে খাব লাগিব। দেখুৱাম বাৰু আপোনালোকক কেনেকৈ দিওঁ। এইফালে বেটাক খাবলৈ দিছোঁ দেই, দেখুৱাই দিছোঁ। এইফালে বেটাক খাবলৈ দিছোঁ, বিশেষ ইয়াত নিয়ম নাই, এনেই মানে বনাই মেলি আৰু তাক ধুনীয়াকৈ আজিৰ দিনটোতে খাবলৈ দিয়া হয়। কিছুমানত বাৰু আন্ধাৰ নিচিনা উঠিছে, কিছুমানত চাকি ধূপ জ্বলাই নিয়ম কৰি দিয়ে, কিন্তু আমাৰ তেনেকৈ বিশেষ নিয়ম নাই। আপোনাৰ খোৱা আকৌ ইয়াত মানে একো নিয়ম নাই তেনেকৈ, এনেই বনাই কৈ আৰু সেৱা এটা কৰি তেনেকৈ দিওঁ খাবলৈ। আজি ভাদ মাহৰ লাষ্ট ন, মই দুমাহী, আজি বিশ্বকৰ্মা পূজা, আজি দুমাহী, আজিৰ দিনটোতে ইয়াত খাবলৈ দিয়া হয়, মানে আজিৰ দিনটোত এনেকৈ ভাদ মাহৰ আজি লাষ্টৰ দিনটোতে দিয়া হয় আৰু। এইফালে আৰম্ভ কৰিছে আৰু আমাৰ ককাইদেউ কিমানখিনি খায় নাজানো। এয়া দাইল চাইল বনোৱা নাই, কাৰণ এইবিলাক জুলীয়া বস্তু আছে যে। তাৰপৰা এইফালে এইকেইজন বহি আছে, এইফালে মা, আমু, এইফালে দাই ন। আমি আজি ল'ৰাটোৰ জন্মদিনত ভদিয়া এসাঁজ খাইছেনে, আশীৰ্বাদ দিবলৈ বহিছোঁ লগত দেই। আহিছে আৰু আমৈহঁতি। কি পৰিলে? একো নাই, তুমি খোৱা। এইফালে আমৈহঁতি খাব লৈছে দেই। আমৈ গাহৰি নাখায়, মাংস লৈ লওক আমৈ, ছাগলী মাংস লওক ক, মায়ে নাই লোৱা নহয়। অ' মা লওক ক,
খক কি খাব নাই পাৰ চব খক দাই খক লগ ক মায়ে গোটেইকেইবিধ খাবলৈ টান পাইছে আকৌ খক খক এইফালে একদম ভতিজাকেইটা তহঁতি ফেনখনো লগাই লোৱা নাই ইমান গৰমত কেনেকৈ সোমাই আছ হে এইকেইটা একদম মোবাইল চোৱাত ব্যস্ত বাকী বস্তুবোৰ ইগন'ৰ কৰিব দেই এইফালে মই গোটেই দহি বটা সূতা মা বিচনাত ওলমাই থৈছোঁ এইফালে ডাঙৰ ভতিজা আৰু এইটো সৰু ভতিজা মোক কিখন দেখা আকৌ মোক কিখন কি দেখাব নোৱাৰি নি হে একদম কাপোৰ লৈ চব ফেন চেন লগোৱা নাই আকৌ এনেকৈ সোমাই আছে কেনেকৈ আছে এইকেইটা ন ভায়েকৰ ভদিয়াচৌ খাবলৈ আহিলে দেই দুইটা দিনতে আহিলে বাৰু এতিয়া সোমাই আছে আৰু এতিয়া 12টা বজাৰ পিছতহে খাব ন তহঁতি বহি আমি খাই থাকিম তহঁতি চাই থাক নেচাও বহি থাক আকৌ দেই এইফালে আমি খাবলৈ লৈছোঁ দেই ভাত আমৈ সিহঁতি খাই উঠিলে বাৰু খাই আছে আৰু আমি মানুহজনে মই খাবলৈ লৈছোঁ বেটাও খাই হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে জনাব যদিহে ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যন পাই থাকিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ তেন্তে আজিলৈ বাই বাই